মৰ্নিং নমস্কাৰ। আকৌ এটা ভিডিঅ' সৈতে আজি দিনটো ঘৰত কি কৰোঁ গোটেইখিনি আপোনালোকক আজি দেখাই আছোঁ। আৰু আজি দিনতে ইহঁত দুটাক হোমৱৰ্কখিনি কৰিব দিছোঁ, স্কুলত হোমৱৰ্ক কৰিব দিছে। আৰু এইটো মোৰ ছোৱালীটো, মাৰ নামটো কৈ দি। নমস্কাৰ, মোৰ নাম শ্ৰী ঝৰ্ণা দাস। এইটো মোৰ ল'ৰাটো, পাপাৰ নামটো কওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হাৱৰা। আজি আইটেম চব্জি, মিক্স চব্জি। আৰু এইটো মোৰ দাদাৰ ছোৱালী, টাটা। আৰু আজি কি ৰ'দ, পানী শুকাই নাই। ৰাস্তা চক গাইছে, এই গোটেইখিনি পানী হৈছিল। এইফালে এটা ৰাস্তা আছে, ৰাস্তাটো গোটেই পানীৰে ভৰি আছে। সেইটো ৰাস্তাটো দেখাই পাইছে আপোনালোকে। এতিয়া বনাইছোঁ, প্ৰথমে ঢেকীয়া ভাজিম আমি। হ'বই আৰু ছোৱালীটোৱে পঢ়ি আছে, ল'ৰাটোক কেমেৰাটো ধৰিব দিছিলোঁ। এতিয়া আমাৰ মিক্স চব্জিটো বনাম। এতিয়া ফোৰণ দিম, তেজপাত, আৰু ইয়াতে আছে কোমোৰা, ভাতকেৰেলা, আলু, নিমখ দিম। ঢাকনি মাৰিলোঁ। এটা মই ফটো কমপ্লিট হোৱা নাই, জুবিনদাৰ ফটো এটা আঁকিব চেষ্টা কৰি আছিলোঁ। আৰু চব্জিটো হ'লে গোটেইখিনি ভালকৈ সিজিলে নিমখটো চাই নমাই থৈ দিম। বহাই দিলোঁ, 2টা চিটি মাৰি দিম, হৈ যাব। আৰু মই যে কৈছিলোঁ মোৰ ষ্টেণ্ডটো, মানে মই মোবাইল থোৱা ঘৰতে বনাওঁ বুলি, মই দেখাই আছোঁ আপোনালোকক। তো এনেকৈ, এইটো এনেকৈ, আৰু ইয়াতে মোবাইলটো থৈ আমি ষ্ট্ৰীট ভিডিঅ' বনাব পাৰোঁ। সেইটোৱে হ'ল আমাৰ গাঁৱলীয়া যোগাৰ। আৰু এটা বস্তু ৰুইছিলোঁ, এইটো চাওকচোন, মানি প্লেণ্ট এনেকৈ ৰুই থৈ দিছিলোঁ। আৰু এটা ৰুইছোঁ এইটো ফালে, এতিয়াতো লাহে লাহে ডাঙৰ হৈ আছে। আৰু এনেকৈ গোটেইখিনি কৰিলোঁ আজিৰ দিনটো। আৰু ল'ৰাটোৰো চুলিকেইডাল কাটিব লগা হৈছে, দীঘল হৈছে বহুত। আৰু ল'ৰাটোক ঘৰতে কাটি দিম চুলিকেইডাল। ফাইনেলি হৈ গ'ল, কেনেকুৱা হৈছে জনাব। কাটটো ঘৰতে কাটিছোঁ। এতিয়া ভাত বাঢ়ি আছে, মানে চব্জি, এই যে বনাইছিলোঁ চব্জি,
এইটো স্পেচিয়েল চাটনি এতিয়া খাওঁ খাই একেবাৰে শেষত দেখাই আছোঁ দিনটো আজি বহুত কাম কৰিলোঁ আৰু সেইকাৰণে আবেলি মই ক'তো যোৱাও ভিডিঅ' দিয়া নাই আজি গধূলি 7:15 হ'ব মই দিনটো কি কৰি আছিলোঁ আজি ভাত খোৱাৰ পিছত মই একেবাৰে শেষত জনাম এতিয়া আমি আনাৰস খাওঁ হাই গাইছ আজি দিনটো কৰি থকা কামটো হ'ল এইটো আপোনালোকক দেখুৱাব ওলাইছোঁ এতিয়া মই কৈছিলোঁ নহয় ভিডিঅ'ৰ শেষত দেখুৱাম বুলি গতিকে আজিৰ ফটোটো হ'ল এইটো মই জুবিন দাক আঁকিব চেষ্টা কৰি আছিলোঁ আৰু মই প্ৰথমে কওঁ যে মই কোনো আৰ্ট শিকা নাই মই যিখিনি আঁকিলোঁ ভিডিঅ'ত চাই বা ইউটিউবত চাই তেনেকৈ মই আৰ্ট শিকিছোঁ যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব আৰু যদি ভাল হোৱা নাই বুলি ভাবে তেতিয়াহ'লে গালি নিদিব প্লিজ কাৰণ চেষ্টাহে কৰিছোঁ আৰু পিছলৈ হয়তো ভালকৈ আঁকিব চেষ্টা কৰিম আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাই ইউটিউবত গৈ চাব পাৰিব এইটো হেমেন ব্লগছ নামেৰে আছে আৰু ইউটিউবত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই